মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো মই আছোঁ মৰাবজাৰ হাতীমূৰীয়া গাঁৱত। আৰু এই হাতীমূৰীয়া গাঁৱত এজন আপোনাৰ বিশেষ ব্যক্তিক মই দেখুৱাম, যাৰ সহায়ত নিবনুৱাসকলক এটা পথ দেখুৱাইছে, উৎপাদনমুখী কৰিবলৈ সক্ষম হৈছে তেওঁলোক। তেওঁৰ জৰিয়তে সেইজনে হ'ল মোৰ লগত আছে, তেওঁৰ নাম হৈছে ৰাজেন গগৈ ডাঙৰীয়া। ৰাজেন গগৈ ডাঙৰীয়াক মোৰ ইউটিউব চেনেল বাৰ্বি হেক চেনেললৈ মই স্বাগতম জনাইছোঁ। আৰু তেওঁৰ লগত আমি কথা পাতিম তেওঁৰ প্ৰকল্পৰ বিষয়ত। ব্ৰাউন এগ মিছনটো কৰিবলৈ যাওঁতে এটা অবষ্টেকল আহিলে যে মই যদি কোম্পানী সেক্টৰটো কৰোঁ মানুহবিলাকে ভৱিষ্যতে সাবসিডি নাপাব, মোৰ লাভ থাকিব। তেতিয়া আমি গোটেই মোৰ এডভাইচাৰ কেইজনে ক'লে যে আমি গোটেই কনসাল্ট কৰি যে আমি এটা কোঅপাৰেটিভ কৰি লওঁ, ফিউচাৰ আমি গভৰ্ণমেণ্টলৈ লিংক কৰিবলৈ ভাল হ'ব। সেইকাৰণে আমি জাজি ভেলী কোঅপাৰেটিভ ছ'চাইটি 2008 খন ৰেজিষ্টাৰ কৰিলোঁ। জাজি ভেলী কোঅপাৰেটিভ ছ'চাইটি হ'ব মানে ফাৰ্মাৰ্ছৰ গ্ৰান্টাৰ অথৰিটিৰ নিচিনা, আমি গ্ৰান্টাৰ হ'ম। আৰু তেওঁলোকক গোটেই ট্ৰেইনিং দিয়া, তেওঁলোকক বস্তু দিয়া, গোটেই মাৰ্কেটিঙলৈকে আমি কৰিম। কিন্তু আমাৰ এইটো কোঅপাৰেটিভ হ'ব মানে চবৰে বেনিফিট থাকিব। আমি এতিয়া প্ৰজেক্ট বনালোঁ 1,10,000কে এটা ইউনিটত। আমি 1,10,000টো মডেল কৰি দেখাইছোঁ। 5 বছৰত আমি 9 লাখ ৰটেশ্যন কৰি 9 লাখ আমাৰ বিজনেছ। 1,10,000 কি মানে ফাৰ্মাৰ থাকিব নেকি? এজন 1 লাখ এটা ইউনিটত আমি 1,10,000কে চেংচন কৰাইছোঁ পইচা। 1,10,000কে তেওঁলোকে লোন পাব, মানে লোন পাব। কিন্তু গভৰ্ণমেণ্টে বেংকে কিন্তু আমাক 1,60,000 দিছে। তেওঁলোকে ক'লে যে প্ৰজেক্টটো ভাল দেখি আপোনাৰ লোনটো সিকিউৰ কৰিবৰ কাৰণে 50,000 টকা ৰাখি দিছে নেকি? নাই দিয়া, আমি নাই লোৱা। আমি নাই লোৱা। 1,10,000 আমাৰ সাফিচিয়েণ্ট হৈ যায় ভালকে চলিলে। 1,10,000 আমি চবৰে মানুহ ফাণ্ড আমি একেলগে ইউটিলাইজ কৰিম। মানুহজনে পইচাটো নাপাব, আমাৰ কোঅপাৰেটিভত খটালে। আমি তাত পইচাটো 1,10,000 আমি ডিভাইড কৰিছোঁ, মানে আমি কিহত কামত খটাম। চব গোটেই ছাপ্লাই কৰিম। আৰু আমি ডিলাৰশ্বিপ ল'ম। যেনিবা আমি মেইনকে মই আগতে চালোঁ যে গোটেই আমাৰ মানে লেয়াৰ্ছ বা আমাৰ বাৰ্ডছৰ যিটো মানে আমাৰ ভেটেৰিনেৰী ছেক্টৰৰ ফিডটোৰ কাৰণে ফেইল মাৰে। ফিডটো আমি সেইকাৰণে ইনিচিয়েলি আমি কি কৰিছোঁ, এতিয়া মেক্সিমাম পইচা ফিডত যায়। যেনেকৈ 1,10,000টো আমি কেনেকৈ খটাইছোঁ তোমাক কৈ দিলোঁ যে আমি ফিডত আমাৰ বাৰ্ডছ লাগিব। বাৰ্ডছত আমাৰ পইচা যাব 120জনীকে আমি এবাৰত আমি 120জনীকে দিম। 5 বছৰত আমি 3টা বেচ দিম, 360। আৰু তাৰ আমি কৰিছোঁ ব্ৰাউন এগটো। ব্ৰাউন এগটো খুব কম মানুহে কৰিছে। আৰু ব্ৰাউন এগৰ ডাঙৰো হয়, আৰু তাৰ ওজন বেছি থাকে, ভিটামিন বেছি থাকে, ফ্ৰেছ থাকিব, আৰু অলপ ভৱিষ্যতে এক্সপৰ্ট কৰিবও পাৰি। আমি এটা মডেলৰ ঘৰ বনাইছোঁ, তাৰমানে সেইটো সেটটো আৰু সেট আমাৰ সেইটো মানে ঘৰটো আমি 10 ফুট বহল 17 ফুট দীঘল বনাইছোঁ, দুচলি আছাম টাইপ বনাইছোঁ। আৰু তাত আমি যেনেকৈ অলপ স্থায়ী হ'বৰ কাৰণে জালি দিছোঁ, বেম্বো ৱাল দিয়া নাই, এনেকুৱা ধৰণৰ চবৰে মডেল কৰিছোঁ। আৰু এইটো ক্লাষ্টাৰ ছিষ্টেমত কৰিছোঁ। যেনেকৈ তুমি অ'ত এঘৰ দিয়া নাই, যেনেকৈ আমি 50 ঘৰৰ এটা ক্লাষ্টাৰ বনাইছোঁ, আৰু এজন ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ এপইণ্ট কৰিছোঁ। 50টা ফেমিলিত এটা ক্লাষ্টাৰ হ'ল, আৰু এজন কোঅৰ্ডিনেটৰ তাত থাকিব। কোঅৰ্ডিনেটৰজনে তাৰ সেই গোটেই কথাটো চোৱা চিতা কৰিব, মানে গোটেই কথাখিনি তেওঁ জানিব, আৰু সেইখিনি ট্ৰেইনিং তেওঁক দিব লাগিব। চব ট্ৰেইনিং এতিয়া আমি তেওঁলোকক দিছে। আমি 50টা ফেমিলিত আপোনালোকৰ ডাইৰেক্ট যোগাযোগ নহয়, কোঅৰ্ডিনেটৰ লগত ডাইৰেক্টও থাকিব। বুজিছোঁ। তথাপিও কনভে কৰিবলৈ তেওঁৰ জৰিয়তে অভাৰ ৰেছপনচিবিলিটি নহ'লে ইমান গ্ৰাছৰুট লেভেলত যোৱা পচিবল নহয়। কোঅৰ্ডিনেটৰ কেইজন মোৰ লগত ইয়াত এছ'চিয়েট থাকিব, অফিচৰ লগত। ভাল চিষ্টেম, চেইন চিষ্টেম কৰি দিছোঁ। এতিয়া সেইটো হ'ল ক্লাষ্টাৰ এপ্ৰ'চৰ কথা। 24টা ক্লাষ্টাৰ হ'ব তাৰমানে আপোনালোকৰ এতিয়া ইনিচিয়েলি 24টা ক্লাষ্টাৰ হ'ব এই বছৰ। আৰু এতিয়া আমাৰ অলৰেডি 120 ফাৰ্ম হৈয়ে গ'ল। আমি অলৰেডি তেওঁলোকক বাৰ্ডছবিলাক ডেলিভাৰী দিলোঁ। এইটোৱে প্ৰজেক্ট আৰু লাগে জাজি ভেলীয়ে কণীটো কালেক্ট কৰিব। তেওঁলোকে ফিডৰ পইচা, কেজৰ পইচা, ভেকচিনেশ্যনৰ পইচা, বেংকৰ EMI, ইণ্টাৰেষ্ট, এভৰিথিং জাজি ভেলীয়ে পে' কৰিব। আৰু পে' কৰাৰ পাছত আমি এক্সপেৰিমেণ্টেল প্ৰজেক্ট কৰোঁতে চালোঁ যে যদি 120জনী মুৰ্গীত 100টা কণী আহে, তেতিয়া মিনিমাম মানুহজনৰ 7,000-8,000 ৰুপিজ মান্থলি থাকিব, চব পে' কৰাৰ পাছতো।
100টা কণী ডেইলি পাৰিলে ডেইলি পাৰিলে 120ৰ ভিতৰত 100 পাৰিব বুলি ভাবিছোঁ তাৰমানে 80%হে ধৰিছোঁ সেইটো এভাৰেজত আমি 7-8,000 ৰুপিজ আমি মানুহজনক চকুমুদি দিব পাৰিম মানে মাহেকত প্ৰফিট আৰু এইটো প্ৰফিট থাকিব চব কটাৰ পাছত